নমস্কাৰ পাৰ্থ আৰু আজি এই ভিডিঅ'টোত আপোনালোকক মই দেখাবলৈ যাম এটা অসমীয়া গানৰ শ্বুটিং মানে ক'ত কেনেকৈ কি শ্বুটিং হৈ আছে অসমীয়া গানটোৰ তাকে আজি আপোনালোকক মই দেখাবলৈ যাম তো বলক এয়া মই আহি পাই গ'লোঁ শ্বুটিং লোকেশ্যন ইমান দৰ্শক আছে ইয়াত আৰু সৌজন হৈছে কুলদীপ সুমন দা নতুন লোকেশ্যন কুলদীপৰ নতুন গান জুনৰ দেখৰ মজা লগা কথা এক আছিল ৰজা আহি আছা বঢ়িয়া মই এটা উপস্থিত আছোঁ এটা আমাৰ ঘৰৰ ওচৰতে এটা লোকেশ্যনত য'ত আমাৰ এটা খুব অতি সুন্দৰ অসমীয়া গান এটা ৰেকৰ্ডিং হৈছে তো মোৰ লগত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুলদীপ সুমন দা নমস্কাৰ প্ৰথমে আছামিজ ইউটিউব চেনেলটো সকলোকে স্বাগতম জনাইছোঁ আজি এটা পাঠশালাত খুব ধুনীয়া গানৰ আচলতে শ্বুটিং হৈ আছে আৰু গানটোৰ কথাটো লগতে সংগীত কৰিছিলোঁ আৰু গানটোত কণ্ঠদান কৰিছে এগৰাকী শিশু শিল্পী মাধুৰ্য আকাশ কাশ্যপ খুব ধুনীয়া গান ককাও ককা সকলোৱে ভাল পাব আৰু সকলোৰে গ্ৰহণযোগ্য গতিকে মই আশা কৰিছোঁ যাতে গোটেই অসমবাসী ৰাইজে গানটোক আদৰি লয় আৰু আপোনালোকৰ মৰম সদায় আমাৰ বাবে কাম্য চ' সকলোৱে গানটো কিছুদিন পিছত মুক্তি পাব আৰু সকলোৱে যাতে গানটোক আদৰি লয় তাৰে কামনা কৰিছোঁ ধন্যবাদ তো আজি দেওবাৰ আজি দেওবাৰ কিমান খুলিব আৰু কালি আছে কালিৰ পিছত আৰু আমি ইয়াতে ক'ত শ্বুটিংটো বেলেগ জেগাতে কৰিছোঁ আছে আমাৰ লোকেশ্যন শ্বিফটিং আছে আপোনালোকে যাব পাৰে আমাৰ লগত অলপমান আগত আকৌ শ্বিফটিং হ'ব তো বলক আমাৰ লগত চাই থাকক আমাৰ লগত ভিডিঅ'টো তো ক'ত ক'ত কেনেকৈ মানে এই শ্বুটিংটো হৈ আছে তো বলক তো এতিয়া লোকেশ্যন চেঞ্জ এটা অন্য এটা লোকেশ্যনলৈ যাই আছোঁ লগত বহি আছে আমাৰ যোৱাবাৰ হেমন্ত জগতত যোনখন ৰাজমৌৰ থিয়েটাৰত অভিনয় কৰিছিল নৱদা গানটো বিষয়ে আপোনাক কৈ দিয়ক এটি বৰ ভাল লগা দিন আজি আমাৰ বজালিৰে সন্তান গোপেশৰ সন্তান মাধুৰ্য আকাশ কাশ্যপৰ কণ্ঠত এটি গীত ককা ও ককা ৰিলিজ হৈছে ইতিমধ্যে আৰু সেই গীতটোৰ আজি ভিডিঅ' শ্বুট হৈ আছে চ' এই গীতটোৰ কথা সুৰ আৰু সংগীতেৰে সজাইছে মোৰ অতি মৰমৰ ভাইটি কুলদীপ সুমনে বৰ ধুনীয়া হৈছে ককা ও ককা গীতটি বৰ ধুনীয়া গাইছে আৰু সংগীত ধুনীয়া কৰিছে তো আজি ভিডিঅ' শ্বুট কৰিছোঁ আমাৰ ডাইৰেক্টৰ হিচাপে আছে চলেন কাকতি পাঠশালাৰে ইয়াত কিশোৰ আমাৰ সকলোৱে জানে কিশোৰে এক্টিং কৰিছে তাৰপিছত সৰু সৰু কণমানি কেইটামানৰ লগত বাগিচাৰ মাজত থকা যেন লাগিছে আৰু মোক সজাইছে মেকআপেৰে সজাইছে অসমৰ এগৰাকী বিখ্যাত মেকআপ আৰ্টিষ্ট কুমাৰ কিশোৰে তাকো ধন্যবাদ জনাইছোঁ মোৰ এই কিতাপটো আনি দিয়াৰ কাৰণে গোটেই টীমটোৱে বৰ ধুনীয়া কাম এটা কৰিছে আপোনালোকে চাই ভাল পাব শুনি ভাল পাব আশা ৰাখিছোঁ এই গীতটি আপোনালোকে গীতটো গোটেই কামখিনিক আশীৰ্বাদ দিব মৰমেৰে আঁকোৱালি ল'ব সেইখিনি আমাৰ এইটো আপোনাৰ প্ৰথমবাৰ নে আগতে গান কৰিছে গীত হিচাপে মই কৰিছোঁ যদিও দুই এটা গীতত ক'ৰবাত কৰিছোঁ তথাপিও গীতত মই যথেষ্ট কম কৰিছোঁ আৰু কেৰেক্টাৰ হিচাপে গীতত হেভি কেৰেক্টাৰ হিচাপে এইটো গীততে কৰিছোঁ বৰ্তমান যোনটো গানৰ ইয়াত শ্বুটিং চলি আছে সেই গানটোত যোনজন কণমানি শিশুৱে কণ্ঠদান কৰিছে তো বলকচোন আমি তেওঁলোকক চিনাকি হ'লোঁ তো এইজন হৈছে মাধুৰ্য নমস্কাৰ মোৰ এটি নতুন গীত আহি আছে ককা ককা এটা সাধু কোৱা জুনৰ দেশৰ মজা লগা কথা ককা ককা এটা সাধু কোৱা জুনৰ দেশৰ মজা লগা কথা এক আছিল ৰজা আৰু আছিল ৰাণী এক আছিল ৰজা আৰু আছিল ৰাণী
তোমাৰ সাধুৰ মৰম লগা কাহিনী তোমাৰ সাধুৰ মৰম লগা কাহিনী ককা ককা এটা সাধু কোৱা জোনৰ দেশৰ মজা লগা কথা ককা ককা। তো আজি মোৰ লগত আছে এই গানটোৰ প্ৰডিউচাৰ ভূপেশ্বৰ তালুকদাৰ। তো আপোনাৰ মানে এই গানটো যি প্ৰডিউচ কৰিছে অলপ কনচেপ্টটো অলপ কৈ দিয়ক ৰাইজক। আচলতে ককা আৰু নাতিৰ এটা মধুৰ সম্পৰ্কৰ ভিত্তিত আমি গানটো কৰিছোঁ আৰু অসমৰ জনপ্ৰিয় সংগীত কণ্ঠশিল্পী কুলদীপ সুমনে গোটেই কামখিনি কৰিছে আৰু লগতে মোৰ ল'ৰা মাধুৰ্য আকাশৰ কণ্ঠদানেৰে আমি গীতটোৰ এই ভিডিঅ' বনাই আছোঁ। ভিডিঅ'টিত পৰিচালনা কৰিছে আমাৰ যশস্বী পৰিচালক শৈলেন কাকতিদেৱে। মুঠতে ককা আৰু নাতিৰ যিটো আমাৰ আগৰ গভীৰ সম্পৰ্ক আছিল গাঁৱৰ, এই তাৰ কথাখিনি আমি ফুটাই তুলিবলৈ চেষ্টা কৰিছোঁ গানটোৰ মাজেদি। আপোনাৰ এইটো প্ৰথম গান নে মানে প্ৰডিউচ কৰিছেনে প্ৰথম? হয় হয়, এইটো মোৰ প্ৰথম গান, ল'ৰাৰো প্ৰথম মানে কণ্ঠ দিয়া প্ৰথম হ'ব। এনেই কিবা কিবি সি গান গায় আৰু, কিন্তু এইটো এককভাৱে তাৰ প্ৰথম গান। আগলৈ কিবা আৰু আছেনে প্লেন কৰি আছোঁ। বৰ্তমান এইটোৱে এইটো আছে। অহা বছৰ পাৰিলে এটা আৰু আমি ভাবি আছোঁ গান বনাম বুলি। ধন্যবাদ। ঠিক আছে, ধন্যবাদ। ৰেলগাড়ী নগৰলৈ চলে, বুদ্ধিৰে কৰিবা কাম নোৱাৰিলে বোলে। ৰঙা বেলি ওলাল জগত পোহৰ হ'ল, ফলি পুথি লৈ মইনা পঢ়িবলৈ গ'ল। ধুনীয়া ধুনীয়া। তাৰপিছত বাছ